নমস্কাৰ, আজি আমি আলোচনা কৰিম ইংলিছত মই বহুতকেইটা কুৱেশ্যন দিছোঁ আৰু এইকেইটাৰ পৰা কমন পৰিব। চ' আপোনালোকে চাই ল'ব। আৰু এইবিলাক ভইচ আৰু কিবা কিবি দিছোঁ মই। ভইচটোত আছে এটা চাই লওঁ। এক্সাম্পল, মাই টিচাৰ ইজ টিচিং মি। ইয়াৰ উত্তৰটো হ'ব আই এম বিং টট বাই মাই টিচাৰ। এইটো চাব পাৰে। 3 নম্বৰ কুৱেশ্যনটো, লেট দ্য ৱাৰ্ক বি ডান। ইয়াৰ উত্তৰটো হৈছে ডু দ্য ৱাৰ্ক। তেনেকুৱা চাব, এইবিলাক চাই ল'ব। আপোনালোকৰ যদি চাব ইচ্ছা তেতিয়াহ'লে আপোনালোকক লিংকটো দি দিম ডিছক্ৰিপশ্যনত, তাত গৈ গোটেইখিনি চাই ল'ব। আৰু আছে চাওক তেনেকুৱা কুৱেশ্যন। এইবিলাক আছে প্ৰিপজিশ্যন আছে, চাওক এইবিলাক প্ৰিপজিশ্যন, এইবিলাক দি দিছোঁ। গোটেইখিনি আপোনালোকে চাই আপোনালোকে কৰি ওলাব। ইয়াৰ পৰাই কমন পৰিব, বেছি টান নাহে। এইবিলাক চাই ল'ব, দি দিছোঁ। এইবিলাক নেৰেশ্যনত দি দিছোঁ, আপোনালোকে চাই ল'ব। গোটেইখিনি নেৰেশ্যন আছে আৰু উত্তৰবিলাক ইয়াতে আছে। আপোনালোকে ওলাই ল'ব পাৰে, ডাউনলোড কৰি লৈ আপোনালোকে পঢ়িব। আৰু নেক্সট এছামিজখন দিম। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে লিংকত যাই বাকীখিনি ডাউনলোড কৰি ল'ব। মই নোটখিনি দি দিওঁ, আপোনালোকে মই যিমান নোট যোগাৰ কৰিছোঁ সকলো আপোনালোকৰ আগত দি দিওঁ আৰু আপোনালোকে পঢ়ি ল'ব। ময়ো ইমান শিকাব নোৱাৰোঁ ন, ময়ো পঢ়ি আছোঁ। ময়ো যিমান নোট কালেক্ট কৰি আছোঁ আপোনাক গোটেই নোটবিলাক দি আছোঁ। চ' যদি ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি একেলগে টেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম। ধন্যবাদ।